গুড মৰ্ণিং মোৰ মৰমৰ বন্ধু বান্ধৱীসকল। মই দেৱাশ্ৰী ডেকা। মোৰ দেৱাশ্ৰী ডেকা চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যিহেতু এতিয়া ঠাণ্ডা দিন আহিছে আৰু ঠাণ্ডা দিনত আমাৰ গালখন বহুত শুকাই যায় বা কেতিয়াবা অকণমান ছাল যোৱাৰ নিচিনা হয় বা বহুতৰে ফাটি যায়, ৰঙা পৰি থাকে। তেনেকুৱা বহুত অসুবিধাৰ কাৰণে আমি কিছুমান ঘৰুৱা উপায় কৰিব পাৰোঁ, যিবোৰ আমি আমাৰ সহজতে পাকঘৰতে থকা সামগ্ৰীৰে আমি যথেষ্ট উপকাৰী কৰিব পাৰোঁ, যদিও আমি সেই বস্তুসমূহ ভালদৰে ব্যৱহাৰ কৰিব পাৰোঁ। আহকচোন তেন্তে আপোনালোকক দেখাওঁ আজি মই কি কৰিব ওলাইছোঁ আৰু কেনেকৈ কি কৰিলে আমাৰ গালখন ঠাণ্ডা দিনত সুৰক্ষিত হৈ ৰ'ব। আমাক প্ৰথমতে লাগিব প্ৰথম, দ্বিতীয়, ছেকেণ্ড, থাৰ্ড সেনেকুৱা একো কথা নাই। মই কথাটো আপোনাক জনাবহে সুবিধাৰ অৰ্থে কৈ দিছোঁ। বেচন লাগিব, হালধি গুড়ি লাগিব, কল লাগিব আৰু ঘি লাগিব। ঘিটি আমাৰ ঘৰতে বনোৱা ঘি হয়, যিকোনো ঘি ল'লেই হ'ল। আৰু লাগিব আমাক মৌ। এতিয়া আমি অকণমান লৈ লৈছোঁ। আমাক লাগিব প্ৰথমতে হালধি, অকণমান বেচনৰ গুড়ি, ঘি, মৌ আৰু কল। আমি এতিয়া এই গোটেইখিনি বস্তু ধুনীয়াকৈ মিক্স কৰি ল'ম। আমি হাতেৰে মোহাৰি ল'ম ধুনীয়াকৈ। চাওকচোন আপোনালোকে। আমাৰ এতিয়া এই মিশ্ৰণখিনি ধুনীয়াকৈ মোহাৰি লোৱা হ'ল। মিশ্ৰণখিনি ধুনীয়াকৈ আমি এতিয়া সানি পিটিকি ল'লোঁ আৰু যি কৰিছোঁ আৰু। এতিয়া আমি ধুনীয়াকৈ এইখিনি গালত লগাম। এই মিশ্ৰণখিনি গালত লগাই মই যথেষ্ট সঁহাৰি লাভ কৰিছোঁ। আপোনালোকেও যদি ভাল পায়, আপোনালোকেও ট্ৰাই কৰি চাব, আপোনালোকেও লগাই চাবচোন আৰু কেনেকুৱা পালে মোক জনাব।